নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ দুটাকৈ চাকৰি খবৰ লৈ আহিছোঁ। তাৰে প্ৰথমটো চাকৰি ওলাইছে GMCHৰ ফালৰ পৰা। এইখনেই হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন, যিখনত 4টাকৈ ডাটা এণ্ট্ৰি অপাৰেটৰৰ পোষ্ট মুকলি হৈছে। এই পোষ্টকেইটাৰ কাৰণে ৱাকিং ইণ্টাৰভিউ লোৱা হ'ব, যাৰ ডেট হৈছে 19 জানুৱাৰী এণ্ড 20 জানুৱাৰী, আজি এণ্ড কালি লোৱা হ'ব। ইয়াতে যিটো ৰিপৰ্টিং টাইম দিছে 11 AM, লগতে ইয়াতে ভেন্যু দি দিছে কনফাৰেন্স হল, অফিচ অফ প্ৰিন্সিপাল, GMCH। ইয়াতে এক্সপিৰিয়েঞ্চ এণ্ড কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। ইয়াতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ IT পাৰ্চনেল নহ'লে বা DEO ইন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ফৰ মোৰ দেন 1 year। লগতে টাইপিং স্পীড বিচাৰিছে 30 words per minute ইন ইংলিছ। ইয়াতে প্ৰিফাৰেঞ্চ দিব যিসকলৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে, লগতে যিসকলে MCA পাছ কৰি থৈছে তেওঁলোকক প্ৰিফাৰেঞ্চটো দিয়া হ'ব। ইয়াতে কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে MCA and BCA from any reputed institute, organization, AICTE, Government of India। জব টাইপটো হ'ব ফুল টাইম, আৰু ইয়াতে কোনো ধৰণৰ চেলাৰী কথা মেনশ্যন কৰা নাই। ইয়াতে কৈছে কি এজ পাৰ হাইলি স্কিল নৰ্ম অফ লেবাৰ ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান দিছে। ইয়াতে কৈছে কি আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব তেতিয়া এখন বায়'ডাটা নিব লাগিব, লগতে এখন পাছপৰ্ট চাইজ ফটো দিব লাগিব, আৰু লগতে ইয়াতে যিখিনি কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে তাৰে ডকুমেণ্টখিনি গোটেইখিনি জেৰক্স কৰি লৈ যাব লাগিব, আৰু লগতে আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনিও লৈ যাব লাগিব। ছেকেণ্ডত কোৱা হৈছে আপোনালোকে যদি ক'ৰবাত কাম কৰি আছে তেতিয়াও আপোনালোকে যাব পাৰিব, কিন্তু তাৰ কাৰণে আপোনালোকে এখন নন অবজেকশ্যন চাৰ্টিফিকেট লৈ যাব লাগিব। ইয়াত কোনো ধৰণৰ এজ লিমিটৰ কথা মেনশ্যন কৰা নাই। ইয়াতে লাষ্টতে কোৱা হৈছে আপাৰ এজ লিমিট ৰিলেক্সেশ্যন এজ পাৰ আছাম গভৰ্ণমেণ্ট ৰুলছ বুলি কোৱা হৈছে। চ' আপোনালোকে ইয়াৰ এডভাৰটাইজমেণ্টখন আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব, তাতে গৈ চেক আউট কৰি ল'ব। আজি ছেকেণ্ডটো পষ্ট ওলাইছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড আছামৰ ফালৰ পৰা, য'ত নেকি 6টাকৈ ভেকেঞ্চি ওলাইছে ফৰ লেকচাৰাৰ কাৰণে। কেটেগৰী ৱাইজ চাবলৈ গ'লে আনৰিজাৰ্ভৰ কাৰণে 3টা, OBC আৰু MOBCৰ কাৰণে 1টা, SCৰ কাৰণে 1টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা ওলাইছে। ইয়াতে 5 নম্বৰ পইণ্টটোত চেলাৰীৰ কথা মেনশ্যন কৰা হৈছে, য'ত নেকি ষ্টাৰ্টিং চেলাৰী হ'ব 57,700 ৰুপিছৰ পৰা 1,82,400লৈকে, লগতে আদাৰ এলাৱেঞ্চো দিয়া হ'ব। ইয়াতে এজ লিমিটটো দিয়া হৈছে, য'ত 21 yearsৰ পৰা 38 yearsলৈ সকলোৱে এপ্লাই কৰিব পাৰিব, আৰু লগতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব 5 years ফৰ SC ST, 3 years ফৰ OBC আৰু MOBC, 10 years ফৰ PWDৰ কাৰণে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে PCI ৰিকগনাইজ M.Pharm নহ'লে বা D.Pharma নহ'লে বা আপোনালোকে B.Pharm কৰিলেও এপ্লাই কৰিব পাৰিব, লগতে 3 yearsৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। প্ৰচেছ অফ ৰিক্ৰুইটমেণ্ট ইয়াতে এতিয়াও মেনশ্যন কৰা নাই, তাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব, তাতে তেওঁলোকে আপডেট কৰি দিব। ইয়াতে এপ্লিকেশ্যন ফিছৰ কথা দিয়া হৈছে, য'ত নেকি 250 ৰুপিছকৈ লোৱা হ'ব ফৰ জেনেৰেল কেণ্ডিডেট এণ্ড ফৰ OBC, MOBC, SC STৰ কাৰণে 150, এণ্ড যিসকল BPL চাৰ্টিফিকেট হোল্ডাৰ এণ্ড PW চাৰ্টিফিকেট হোল্ডাৰসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান দিয়া হৈছে, যিখিনি আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে এডভাৰটাইজমেণ্টখনৰ লিংকটো দি দিম, আপোনালোকে তাতে গৈ পঢ়ি ল'ব পাৰিব। ইয়াতে যিটো লাষ্ট ডেট অফ এপ্লিকেশ্যন দিয়া আছে সেইটো 27 জানুৱাৰী 2022 বুলি দিয়া আছে। তো আপোনালোকে ইয়াতে যদি এপ্লাই কৰিব বিচাৰে 27ৰ আগতে এপ্লাই কৰি দিব। তো বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ সকলোৱে ভাল পালে। ধন্যবাদ।